নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আমিও সকলো ভালে আছোঁ। আৰু এতিয়া সময় হৈছে 11টা আৰু কাম বন সকলো শেষ কৰি এতিয়া অকণমান বহি আছোঁ। আৰু আজি পলিঅ' খুৱাইছে যিহেতু, আৰু মনক পলিঅ' খুৱাই আনিলোঁ। তো আজিৰ ভিডিঅ'টো এতিয়াৰ পৰাই আৰম্ভ কৰি দিছোঁ। এতিয়া মই লগাই দিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কমেণ্ট কৰিব নাপাহৰিব। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগে আহা। আৰু আজি তামাম ৰ'দ দিছে। আৰু আজি ৰাতিপুৱা ভাত আৰু লুচি দুয়োটাই বনোৱাব লগা হ'ল, যিহেতু মানুহজনে লুচি খাম বুলি ক'লে। তো সেইকাৰণে মই আমলেট এটা কৰি আছোঁ লুচিৰ লগত খাবলৈ, আৰু এইফালে ভাজিও আছে যিহেতু। তো সেইকাৰণে আৰু পিঁয়াজ আৰু মান ধনিয়া এনেকৈ দি আমলেটটো কৰি দিলোঁ। আৰু এইফালে মই লুচি বনায়ো আছোঁ, যিহেতু মানুহজনে লুচি আৰু এনেকৈ আমলেট খাই খুব ভাল পায়। তো সেইকাৰণে বনাই দিছোঁ, আৰু তেখেতে ভাল পোৱা বস্তুটো বনাই দি ভাল লাগে। আৰু এতিয়া বনাই আছোঁ। মই আকৌ ভাতকেইটা খাবলৈ পালেহে ভাল পাওঁ, ৰাতিপুৱা হওক বা দুপৰীয়াই হওক, মোৰ ভাতকেইটাই লাগে। তো সকলোৰে সোৱাদবোৰ বেলেগ বেলেগ। তো মই ভাত ভাল পাওঁ, তেখেতে এনেকৈ খাই ভাল পায়। আৰু আনিলে মাছ, এতিয়া মই মাছ বাছি আছোঁ। আৰু এইটো হ'ল কচ মাছ, আমাৰ ওচৰৰ মানুহে ঘৰত মাৰিছিলে। তো মাছটো এতিয়া বাছি থৈ দিওঁ দুপৰীয়াৰ কাৰণে। আৰু মাছত গোটেই কচ মাছত তেলে ওলাইছে, আৰু তেল নিদিয়াকৈ ভাজিলেও মানে ইমান তেল ওলাইছে মাছটোত। এনেও কচ মাছত বহুত তেল থাকে। আৰু ৰ'দটো যিহেতু ৰাতিপুৱাই ওলাইছে, সেয়েহে মায়ে ধান উলিয়াই দিছে, আৰু ময়ে মনে ধান ৰখীয়া হৈ আছোঁ, যিহেতু বাহিৰৰ পৰা বহুত ছাগলী সোমাই যায়হি। তো অকণমান বহি আছোঁ আৰু বাহিৰতে, আৰু বহুত বেছি ৰ'দ দিছে সঁচাকৈ। আৰু দুপৰীয়া ভাত পানী খাই আজৰি হোৱাৰ পিছত এইফালে মনে গোটেই লণ্ড ভণ্ড কৰি থৈছে, চকী টুল গোটেই ইফাল সিফাল কৰি, আৰু কুচনবোৰ গোটেই নমাই পকাত পেলাই শুই আছে। তো এইবিলাক কাম বঢ়াই দিয়ে মোৰ এনেকৈ সদায়, আৰু এদিন নহয়। আৰু উপায়ো নাই, সি যি কৰি ভাল পায় সি তেনেকৈ অকণমান সময় কৰে, তাৰপিছত আকৌ ভাল হৈ যায়। তো এতিয়া হামিয়াই আছে, আৰু তাক অকণমান খুৱাই দিব লাগিব এতিয়া। আৰু ভাত খাই পিছত সন্ধিয়া মই ভিডিঅ' কৰাই নাই। এতিয়া আমাৰ আজি মায়ে বনাই আছে চন্দ্ৰপুৰী। তো মায়ে কেনেকৈ বনাইছে মই নেদেখিলোৱেই। মায়ে নাৰিকল আৰু চেনি সানি লৈছে, আৰু ইফালে ময়দাখিনি মাৰি লৈছে, আৰু মাৰি ধুনীয়াকৈ চন্দ্ৰপুৰী আকাৰ দি বনাই আছে, আৰু খাইছোঁ, খুব টেষ্টি হৈছে। আৰু ৰাতিলৈ এয়া খাহী মাংস বনালে মানুহজনে, আৰু আমি সকলোৱে বহি ভাত খাই আছোঁ। এতিয়া অকণমান ভিডিঅ' কৰি ৰাখিলোঁ, আৰু মানুহজনে সঁচাকৈ বহুত বেছি টেষ্টি বনায়। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে নতুনকৈ চাই আছে তেখেতসকলে ছাবস্ক্ৰাইব কৰি দিব, যাতে নতুন এটা ভিডিঅ' বনাবলৈ মই উৎসাহ পাওঁ। তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেন্তে বাই বাই।